আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল প্ৰথম অসমীয়া স্নাতক ICS বিষয়াজনৰ নাম কি? আপোনালোকৰ ওচৰত 4টা অপচন আছে, আনন্দৰাম বৰুৱা, দেৱকান্ত বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন, পাৰুল দাস। শুদ্ধ উত্তৰটো আপোনালোকে বাছি উলিয়াওক। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব। শুদ্ধ উত্তৰটো আপোনালোকৰ সন্মুখত আছে। শুদ্ধ উত্তৰটো হ'ল আনন্দৰাম বৰুৱা। ইয়াৰ পাছত আমি ছেকেণ্ডটো কুৱেশ্যনলৈ যাম। অসমৰ প্ৰথম ৰঙীন চলচ্চিত্ৰখনৰ নাম কি? চিনেমাখনৰ নাম সুধিছে। জয়মতী, ইন্দ্ৰমালতী, ভাইটি, ওপৰৰ এটাও নহয়। আপোনালোকে শুদ্ধ উত্তৰটো এই 4টা অপচনৰ পৰাই বাছি উলিয়াব লাগে। শুদ্ধ উত্তৰটো আপোনালোকে সকলোৱে জানে। শুদ্ধ উত্তৰটো হ'ল ভাইটি। ইয়াৰ পাছৰটো প্ৰশ্নলৈ যাম। ডাক টিকটত স্থান পোৱা প্ৰথমজন অসমীয়া কোন আছিল? দেৱকান্ত বৰুৱা, ডক্টৰ ভূপেন হাজৰিকা, বিষ্ণুৰাম মেধি, লক্ষ্মীনাথ বেজবৰুৱা। আপোনাৰ ওচৰত কেইটামান ছেকেণ্ড, আৰু এই কেইটা ছেকেণ্ডৰ ভিতৰত আপোনালোকে বাছি উলিয়াওক শুদ্ধ উত্তৰটো কি হ'ব পাৰে। আৰু শুদ্ধ উত্তৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱা। তাৰ পাছৰটো প্ৰশ্নলৈ যাম আমি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য কোন আছিল? আচাৰ্য সদায় আপোনাৰ ৰাজ্যপাল থাকে। উপাচাৰ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য কোন আছিল? আৰু শুদ্ধ উত্তৰটো সকলোৱে জানে, এইটো পৰীক্ষাত আহিও গৈছে। শুদ্ধ উত্তৰটো হ'ল বি কৃষ্ণকান্ত সন্দিকৈ। জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া কোন আছিল? জাতীয় কংগ্ৰেছ মানে কংগ্ৰেছ পাৰ্টিটোৰ কথা কৈ আছে। কোনজন অসমীয়া ব্যক্তিয়ে সেই কংগ্ৰেছ পাৰ্টিটোৰ প্ৰথম সভাপতি আছিল? দেৱকান্ত বৰুৱা, কৃষ্ণকান্ত সন্দিকৈ, বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ। শুদ্ধ উত্তৰটো হ'ল দেৱকান্ত বৰুৱা। সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া লেখিকাৰ নাম কি? সাহিত্য অকাডেমী পোৱা লেখিকাগৰাকীৰ নাম সুধিছে। মামণি ৰয়ছম গোস্বামী, নলিনীবালা দেৱী, অনুৰাধা শৰ্মা পূজাৰী, চন্দ্ৰপ্ৰভা শইকীয়ানী। শুদ্ধ উত্তৰটো আপোনালোকে বাছি উলিয়াব লাগে। শুদ্ধ উত্তৰটো হ'ল নলিনীবালা দেৱী। অসমৰ প্ৰথমগৰাকী মহিলা IPS, আপোনালোকে মনত ৰাখিব IPS কৈছে, কোন আছিল? পাৰুল দাস, মীৰা শৰ্মা, য়ামিন হাজৰিকা, সুচিব্ৰতা ৰায়চৌধুৰী। ইয়াৰ আপোনাৰ শুদ্ধ উত্তৰটো আপোনালোকে 4টা অপচনৰ পৰা বাছি উলিয়াব লাগে। শুদ্ধ উত্তৰটো হ'ল য়ামিন হাজৰিকা। ইয়াৰ পাছৰটো প্ৰশ্নলৈ যাম। অসমৰ প্ৰথমগৰাকী মহিলা IPS নহয় কিন্তু IAS কোন আছিল? পাৰুল দাস, মীৰা শৰ্মা, য়ামিন হাজৰিকা, সুচিব্ৰতা ৰায়চৌধুৰী। শুদ্ধ উত্তৰটো হ'ল পাৰুল দাস। আমি ইয়াৰ পাছৰটো প্ৰশ্নলৈ যাম টাইমাৰ শেষ হোৱাৰ লগে লগে, আৰু আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। কোনে সৰ্বপ্ৰথম অসম ৰত্ন বঁটা লাভ কৰিছিল? হোমেন বৰগোহাঁই, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, ছৈয়দ আব্দুল মালিক, ডক্টৰ ভূপেন হাজৰিকা। আপোনালোকৰ ওচৰত 8 ছেকেণ্ড আছে। 8 ছেকেণ্ডৰ ভিতৰত আপোনালোকে উত্তৰ দিব লাগে। শুদ্ধ উত্তৰটো আপোনালোকে বাছি উলিয়াব লাগে। শুদ্ধ উত্তৰটো আপোনালোকৰ বাবে হ'ল ডক্টৰ ভূপেন হাজৰিকা। সৰস্বতী সন্মান বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, ছৈয়দ আব্দুল মালিক, লক্ষীনন্দন বৰা, ইমৰান শ্বাহ। আপোনালোকে এই 4টা অপচনৰ ভিতৰত শুদ্ধ অপচনটো চিলেক্ট কৰিব লাগে, আৰু আপোনালোকে গোটেইটো মনত ৰাখিব লাগে। এইবিলাক কুৱেশ্যন আহি থাকে। শুদ্ধ উত্তৰটো হ'ল লক্ষীনন্দন বৰা। ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? যিগৰাকীয়ে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল? গোপীনাথ বৰদলৈ, ভৱেন্দ্ৰনাথ শইকীয়া, ছৈয়দ আব্দুল মালিক, ডক্টৰ ভূপেন হাজৰিকা। গোটেইকেইটা অপচনে আপোনাক পাজুল কৰি দিব। গতিকে আপোনালোকে প্ৰশ্নটো ভালকে বুজিব, আৰু তাৰপিছত আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াব। শুদ্ধ উত্তৰটো হ'ল গোপীনাথ বৰদলৈ। শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি কোন আছিল? কীৰ্তিনাথ হাজৰিকা, ডক্টৰ ভূপেন হাজৰিকা, ভৱপ্ৰসাদ হাজৰিকা, মহেশ্বৰ নেওগ। আপোনালোকৰ ওচৰত 4টা অপচন আছে। এই 4টা অপচনৰ ভিতৰতে এটা শুদ্ধ উত্তৰ সোমাই থাকে, আৰু শুদ্ধ উত্তৰটো হ'ল কীৰ্তিনাথ হাজৰিকা। দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? দাদা চাহেব ফাল্কে বঁটা কি কাৰণে দিয়া হয় আপোনালোকে সকলোৱে জানে। এতিয়া আপোনালোকে চাওক সেই বঁটা কোনে লাভ কৰিছিল? কীৰ্তিনাথ হাজৰিকা, ডক্টৰ ভূপেন হাজৰিকা, ভৱপ্ৰসাদ চলিহা, মহেশ্বৰ নেওগ। আৰু ইয়াৰ উত্তৰ সকলোৱে জানে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডক্টৰ ভূপেন হাজৰিকা। ইয়াৰ পাছৰটো প্ৰশ্নলৈ গৈছো। অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি কোন আছিল? কীৰ্তিনাথ হাজৰিকা, ভূপেন হাজৰিকা, ভৱেন্দ্ৰনাথ শইকীয়া, মহেশ্বৰ নেওগ। আৰু এই প্ৰশ্নটো প্ৰায় অহা দেখা যায় বিভিন্ন ধৰণৰ পৰীক্ষাত, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল
ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ পাছৰটো প্ৰশ্নলৈ যাম। সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, যতীন্দ্ৰনাথ দুৱৰা, গুণাভিৰাম বৰুৱা, ৰজনীকান্ত বৰদলৈ। আৰু শুদ্ধ উত্তৰটো আপোনালোক সকলোৱে জানে, এই 4টা অপশ্যনৰ ভিতৰতে আছে। আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে, আৰু শুদ্ধ উত্তৰটো হ'ল যতীন্দ্ৰনাথ দুৱৰা। ইয়াৰ পাছৰটো প্ৰশ্নলৈ যাম। সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি আছিল? বনফুল, ইয়াৰু ইংগম, অলকানন্দা, বেদনাৰ উল্কা। আপোনালোকে জানে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব। অলপ আগত আপোনালোকে যিহেতু অপশ্যনটো চাই গৈছে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব বনফুল। সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? বনফুলটো নহয়, বনফুল এখন কবিতা পুথি। ইয়াৰু ইংগম, অলকানন্দা, বেদনাৰ উল্কা। এই তিনিখনৰ ভিতৰত এখন শুদ্ধ। আপোনালোকে সকলোৱে জানে যে বনফুল উপন্যাস নহয়, গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ইয়াৰু ইংগম। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম আৰু একমাত্ৰ লেখিকাগৰাকীৰ নাম কি? মানে মহিলা হ'ব লাগিব। মামণি ৰয়ছম গোস্বামী, নলিনীবালা দেৱী, অনুৰাধা শৰ্মা পূজাৰী, চন্দ্ৰপ্ৰভা শইকীয়ানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, মামণি ৰয়ছম গোস্বামী। বিষ্ণু ৰাভা বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি কোন আছিল? ৰংবং তেৰাং, য়েছে দৰ্জে ঠেংচি, হীৰেণ ভট্টাচাৰ্য, কদৰ্পনাথ শৰ্মা। এইটো কুৱেশ্যন প্ৰায় অহা দেখা যায়, আৰু ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে সকলোৱে জানে। শুদ্ধ উত্তৰটো হ'ল ৰংবং তেৰাং। প্ৰথমে কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল? ৰামায়ণখন অসমীয়াত কোনে ৰচনা কৰিছিল প্ৰথমে? এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগত সকলোকে শেষৰবাৰ কাৰণে অনুৰোধ জনাইছোঁ, আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক, MCQ ভিডিঅ'বিলাক বিভিন্ন ধৰণৰ পৰীক্ষাৰ কাৰণে পঢ়িব বিচাৰে, জানিব বিচাৰে, তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, আৰু ভিডিঅ'টো ক'ৰবাত যদি কিবা ভুল ৰৈ গৈছে আপোনালোকে সেইখিনি কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু প্ৰথমে কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাধৱ কন্দলী। আজিলৈ ৰাখিছোঁ, ধন্যবাদ।